বৰ্তমান চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধেই আমি ওলাই আহিছোঁ। কি ক'ম মানে বহুত কথা ক'ম, কাৰণ ভূমিৰ অধিকাৰ নিদিয়াকৈ সেই ভুৱা চেকবিলাক দি পেলাই জনসাধাৰণক ললিপপ দেখুৱাই একো লাভ নাই। জনসাধাৰণ পাগল নহয়, আমি পাগল নহয়, যাৰ কাৰণে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড ওলাইছে। ইতিমধ্যে আজি গঠন কৰিলোঁ, পৰ্যায়ক্ৰমে এসপ্তাহৰ ভিতৰতে আমাৰ হেৰি হ'ব, চালেকাটি হ'ব, দেৱৰগাঁও হ'ব, অলৰেডি দতমা হৈছে, ফকৰাগ্ৰাম হৈছে, বাউসুংৰি হৈছে, আৰু ইয়াৰ পিছত আমি প্ৰাইমাৰীবিলাক কমপ্লিট কৰাৰ পিছত হয়তো জুলাইৰ শেষৰ ফালে আমি বুথ কমিটিবিলাক বনাম। আমি বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ, সৰ্বোচ্চ জনসাধাৰণ, হিন্দু, মুছলিম, শিখ, ইছাই, আদিবাসী, ৰাজবংশী, নেপালী সকলোৱে আহি আমাক সহযোগ কৰি আছে, সকলোৱে আমাক মাতি আছে, আমি জইন কৰিম, আহক মিটিং কৰিম। কিন্তু আমিয়ে হয়তো সময় দিব পৰা নাই, যিহেতু নতুন আমাৰ দলটো APP দলটো মাত্ৰ 2 মাহে হোৱা নাই। এই আপোনাৰ 2 জুলাইতহে 3 মাহ হ'ব, গতিকে 2 মাহ পাৰ হৈ 3 মাহত পৰিছে। আমি মোটামুটি আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত আমাৰ গোটেই প্ৰক্ৰিয়া শেষ কৰি আমি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নমাৰ যিটো আমাৰ আলোচনা, সেইটো আলোচনা আমাৰ CWCত হ'ব। এতিয়ালৈকে আমি কোনো ধৰণৰ কেণ্ডিডেট ডিক্লেয়াৰ কৰা নাই, আমি কোনো ধৰণৰ নিৰ্বাচনী কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই। অহা CWCতহে আমাৰ সিদ্ধান্ত হ'ব। বৰ্তমান চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধেই আমি ওলাই আহিছোঁ। কি ক'ম মানে বহুত কথা ক'ম। তেওঁলোকে সৰ্বোচ্চ জনসাধাৰণৰ বড়াই হওক, আদিবাসী হওক, ৰাভাই হওক, মুছলমান হওক বা যি সম্প্ৰদায়ৰ হওক, ভূমিৰ অধিকাৰ দিয়ক। কাৰণ ভূমিৰ অধিকাৰ নিদিয়াকৈ সেই ভুৱা চেকবিলাক দি পেলাই জনসাধাৰণক ললিপপ দেখুৱাই একো লাভ নাই। জনসাধাৰণ পাগল নহয়, আমি পাগল নহয়, যাৰ কাৰণে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড ওলাইছে যে এইবিলাক ঠগবাজি ঠিক কৰাৰ কাৰণে। আৰু এই ঠগবাজিবিলাক ইতিমধ্যেই মানে ঠিক হ'ব, আমি তাৰ প্ৰতিবাদ কৰিম। আৰু যদি ঠিক নকৰে তেতিয়াহ'লে তেওঁলোকে অনাগত দিনত অহা নিৰ্বাচনত UPPLA বা যিসকলে চৰকাৰ চলাইছিল তেওঁলোকক ৰাইজে বুঢ়া আঙুলি দেখুৱাই দিব। উচ্ছেদন নটিচ দিয়াৰ কাৰণেতো আজি ক্ষুব্ধ হৈ আজি যিবিলাক আজি বাজবাৰীত কি চলিছে, বড়ো সম্প্ৰদায়ৰ ঘৰ উচ্ছেদ কৰি আছে, বিভিন্ন ঠাইত বড়ো সম্প্ৰদায়ৰ ঘৰ উচ্ছেদ কৰিছে, মুছলমানৰ কৰি আছে, ক'ৰবাত আদিবাসীৰ নটিচ দিছে। গতিকে এওঁলোকে উচ্ছেদৰ এটা গইনা লগাই মানুহখিনিক আকৌ নিৰ্বাচনৰ আগত উত্তেজিত কৰি পেলাই আৰু সান্তনা দি পেলাই ভোট আদায় কৰাৰ এটা ফৰ্মুলা হাতত লৈছে। গতিকে এই ফৰ্মুলা তেওঁলোকৰ আৰু বেছিদিন নিটিকিব। ৰাইজ এতিয়া সজাগ হৈছে, ৰাইজ শিক্ষিত, ৰাইজ একতাৰ এনাজৰীত আহিছে। গতিকে APP দলৰ আহ্বানত এইবাৰ ৰাইজ তেওঁলোকক নিৰ্বাচনত উচিত শিক্ষা দিব, উচিত উত্তৰ দিব। আৰে বাবা, ৰাজনীতি কৰাৰ অধিকাৰ আছে, দুটা কিয় 3টা হ'ব পাৰে আঞ্চলিক দল। আৰু ex-NDFB ভাইসকলে শান্তি চুক্তিৰ পিছত 2টা দলে একো কাম নকৰি বড়োসকলক ঠগাইছে, মুছলমানসকলক ঠগাইছে, নেপালী আদিবাসীক ঠগাইছে, যাৰ কাৰণে তেওঁলোকে এতিয়া বিকল্প ৰাস্তা ল'বলৈ বাধ্য হৈছে, যাক কয় অভাৱে আৱিষ্কাৰৰ মূল। অভাৱ হৈছে কাৰণে আৱিষ্কাৰ কৰিবলৈ বাধ্য হৈছোঁ আমি।